হে গাইজ, আপোনালোক সকলোকে মোৰ অইন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব মাৰ হাতৰ ৰাজমাহৰ ৰেচিপি এটা। আহক তেন্তে দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজমাহ বনাবলৈ আমাক দৰকাৰ হ'ব এই সামগ্ৰীখিনি। মই আপোনালোকক ভিডিঅ'টোৰ আগলৈ কৈ যাম কোনখিনি সামগ্ৰী কি আছে আৰু কেনেধৰণে ইয়াক ব্যৱহাৰ কৰিম। প্ৰথমতে কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। তাৰপিছত কেৰাহীখন গৰম হ'লে ইয়াত মিঠাতেল অলপ দি দিম আৰু মিঠাতেলখিনি গৰম হোৱালৈকে অপেক্ষা কৰিম। এতিয়া তেলখিনি গৰম হোৱাত তাতে পাঁচফোৰণখিনি দি দিছোঁ। আৰু তাৰপিছত ইয়াতে পিঁয়াজ আৰু তেজপাত খিলা দি দিম। আৰু লগতে দিম দুটা জলকীয়া। ইয়াৰে এটা শুকান জলকীয়া হয় আৰু এটা পকা জলকীয়া। আপোনালোকে জ্বলাটো যিমান খায় সেই অনুপাতে জলকীয়াটো দিব পাৰে। আৰু এনেধৰণে কিছু সময় লৰাই থাকিম যাতে পিঁয়াজৰ ৰংটো সলনি হৈ যায়। আৰু অলপ সময় পিছতে ইয়াতে দি দিম পিচি থোৱা মছলা। আৰু পিচি লোৱা মছলাখিনিত আছে আদা, নহৰু, জিৰা আৰু জলকীয়া। সেই গোটেইখিনি একেলগে লৈ মই পটাত পিচি লৈছোঁ। আৰু এতিয়া যোগ কৰিম অকণমান হালধি। আৰু হালধিখিনি যোগ কৰাৰ অলপ সময় পিছতে ইয়াতে ৰাজমাহ আৰু আলুখিনি দি দিম। আৰু এই ৰাজমাহ আৰু আলুখিনি আগতেই সিজাই লোৱা হৈছে প্ৰেছাৰ কুকাৰত। এতিয়া ভালদৰে গোটেইখিনি লৰাই ল'ম। এতিয়া প্ৰায় 5 মিনিটমান মই এনেধৰণে ৰাজমাহখিনি ভাজি আছোঁ। আৰু এতিয়া দেখিছে আপোনালোকে ৰাজমাহ আৰু আলুখিনি মছলাৰ লগত ধুনীয়াকৈ মিহলি হৈ গৈছে। আৰু এইখিনিতে ইয়াতে মই ৰাজমাহ সিজোৱা পানীখিনি দি দিম। আপোনালোকে বেলেগ পানীও দিব পাৰে, নৰ্মেল ৱাটাৰ, কিন্তু যদি ৰাজমাহ সিজোৱা পানীটো দিয়ে তেন্তে বেছি টেষ্ট হয়। সেইবাবে মই এইটো দিছোঁ। আৰু ভালদৰে লৰাই ৰাজমাহখিনি অকণমান উতলিবলৈ দিম। ৰাজমাহখিনি দেখিছে আপোনালোকে এতিয়ালৈকে উতল আহি গৈছে আৰু এই আমাৰ ৰাজমাহ হৈ গৈছে। আৰু সেইবাবে মই শেষত যোগ কৰিছোঁ গৰম মছলা অকণমান, একদম অকণমান ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকে ৰাজমাহ কনচিষ্টেঞ্চিটো নিজৰ ইচ্ছা অনুযায়ী ৰাখিব। অকণমান পনীয়া বা গোটা ৰাখে আপুনি নিজৰ হিচাপত ৰাখিব পাৰে। এয়া আমাৰ ৰাজমাহ ৰেডি হৈ গৈছে আৰু মই আলুটা তেনেধৰণে ছাৰ্ভ কৰি লৈছোঁ। আপোনালোকেও বনাই চাব পাৰে। বহুত সহজ ৰেচিপি, বহুত কম সময়তে হোৱা এটা ৰেচিপি। আৰু আপোনালোকে পৰিৱেশন কৰিব পাৰে এনেধৰণে লুচিৰ লগত, নহ'লে ৰুটিৰ লগতো এনেধৰণে পৰিৱেশন কৰিব পাৰে। আজিৰ ভিডিঅ'টো তেন্তে ইমানতে সামৰিছোঁ। যদি চাই ভাল পালে তেন্তে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।